এয়া আজি মই যোৰহাটত পূজা চাবলৈ আহিলোঁ। ঘৰত আহিলোঁ যে মই এইফালে দেখিছেনে দিনত ইমান এটা মানুহ নহয় আমাৰ যোৰহাট টাউনত। মই মোৰ লগৰ অনন্যা আৰু অনন্যাৰ ভণ্টিৰ লগত আহিছোঁ। এইফালে পুতলাকেইটা যে দেখি সেই সৰুকাললৈ মনত পৰি গ'ল, যেতিয়া মাৰ হাতত ধৰি পূজা চাবলৈ গৈছিলোঁ। পুতলা নিদিলে যে কিমান যে কান্দিছিলোঁ নহয়। সেই সৰুকালটোৱেই ভাল আছিলে, য'ত এই যান্ত্ৰিকতা জীৱন নাছিলে। পিছে সেইবোৰ কথা বাদ দিওঁ নহয় জানো গাইজ। ইফালে আমি বেলেগ এটা পূজা মণ্ডপলৈ বুলি আহিলোঁ। মই যে ইমান হাঁহিছোঁ নহয় আজি ইহঁতৰ লগত, বহুত দিনৰ মূৰত লগ পাইছোঁ ইহঁতক। এইফালে আহিলোঁ আন এটা পূজা মণ্ডপলৈ। এই যে বেলুন আৰু চকৰিখিনি দেখি মোৰ একদম লয়ে লাগি গৈছে। এনেও মই বেলুন ভালেই পাওঁ বাৰু। এয়া আন এটা পূজা মণ্ডপ, ভিতৰখিনি দেখাই দিছোঁ আপোনালোকক অলপমান। এয়াও আৰু আন এটা হয়। ইফালে চালোঁ বহুতকেইটা পূজা মণ্ডপ চালোঁ। এইফালে মই দেৱী দুৰ্গা মাক প্ৰাৰ্থনা কৰি লৈছোঁ।